हेलो लोगोफोर दिनै मोनसे गोदान भिडिअ नोंथांमोनखौ जुवार बरनाय थाबाय बिटिआर हालामनि लाइमोन सेंग्रा सिख्लाफोरनि थाखाय ओंखारनानै फैबाय मोनसे जोबोर गोजोनथाव खौरां। थांनाय 27 जानुवारि 2020 मायथाइयाव जानानै थांनाय बिटिआर गोरोबथानि दफा बायदियै मावफुंनो लानाय जादों बायदि खामानि बिटिआर गोरोबथानि 9 नं दफा बायदियै बिटिआर हालामनि बारग' एनडिपिजों लोगोसे गोबां लाइमोनफोरखौ थाबैनो हादर रैखाथि हान्जायाव थिसननाय जागोन। फारसेथिंजाय रैखाथि हान्जायाव सायख'जाथावै लाइमोन बिथांमोननोबो बायदि बिफाननि खामानि एबा साख्रि होनो आखायाव लानाय जादों। खोथाखौ रोखा खालामनानै होबाय बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'। बेबायदिनो कार्बि आंलंनि जेंना आरो जेलाव थानांनाय एनडिएफबि मावथिफारिया बिथांमोननि जेंनाखौबो थाबैनो सुस्रांनाय जागोन होननानै मिथियो। बिदिब्ला बेनि बागै गासैखौबो नोंथांमोननो आबुङै फोरमायनानै होनाय जागोन। बेखायनो भिडिअखौ एसेबो स्किप खालामालासे जोबजासिमल' नायलांबाय थादो। জানুৱাৰীত হৈ গ'ল। ইয়াৰ বহুতখিনি দফা অলৰেডি ৰূপায়ণ হ'ল আৰু যোৱাকালি আমি একৰ্ডৰ 9 নম্বৰ দফা মতে এনডিবি প্ৰাক্তন এনডিবিৰ যিখিনি আমাৰ কেডাৰ আছে লিডাৰ আছে যিসকলে য'ত এলিজিবল তেখেতসকলক আৰ্মি CRPF BSF CISF বিভিন্ন যিটো SSB আমাৰ সংস্থা আছে তাত ৰিক্ৰুইট কৰাৰ কাৰণে প্ৰি ৰিক্ৰুইটমেণ্ট ট্ৰেইনিঙৰ কাৰণে যোৱাকালি মিটিং হৈ গ'ল আৰু নেক্সট সপ্তাহৰ পৰা বড়োলেণ্ডৰ বিভিন্ন অঞ্চলত আমাৰ পেৰামিলিটাৰী ফৰ্চেছ আৰু আৰ্মি আৰু অসম পুলিচ গৈ পেলাই তেখেতসকলক প্ৰি ৰিক্ৰুইটমেণ্ট ট্ৰেইনিংটো আৰম্ভ কৰিব আৰু আজি আনুষ্ঠানিকভাৱে যিটো ৰিহেবিলিটেশ্যনৰ এটা দফা আছিলে যে তেখেতসকলক বিভিন্ন বিষয়ত অলপ স্কিল ট্ৰেইনিং দি পেলাই সংস্থাপনৰ ব্যৱস্থা কৰি দিব লাগে। বহুতখিনি এনডিবি ল'ৰা আছে যিসকলে চাকৰিৰ বয়স নাই, সেইসকলৰো পৰিয়াল আছে। গতিকে আজিৰ পৰা SIRD PNRD বড়োলেণ্ড গভৰ্ণমেণ্ট অসম পুলিচ আৰু বিভিন্ন সংস্থা লগ লাগি আজিৰ পৰা তেখেতসকলক স্কিল ট্ৰেইনিং দিয়াটো আৰম্ভ কৰিছে আৰু আৰম্ভ হৈ যাব আৰু সেইটো কণ্টিনিউ হ'ব আৰু এই স্কিল ট্ৰেইনিঙৰ দ্বাৰাই বিভিন্ন যিটো গভৰ্ণমেণ্ট আঁচনি আছে ইয়াৰ এই আঁচনিবিলাক ৰূপায়ণ কৰি পেলাই তেখেতসকলক যাতে নিজৰ জীৱিকাটো ওলাই ল'ব পাৰে এই কামটো আৰম্ভ হ'ব আৰু সেইকাৰণে আজি এনডিবি কেডাৰসকলক ইয়াত মাতা হৈছে প্ৰাক্তন কেডাৰসকলক আৰু তেখেতসকলে নিজৰ যোগ্য অনুসাৰী বা তেখেতসকলক ট্ৰেইনিং কৰাই পেলাই কেনেকৈ স্বাৱলম্বী হ'ব পাৰে বিভিন্ন বিষয়ত কেনেকৈ কাম কৰি নিজৰ পৰিয়াল চলাব পাৰে এইখিনি কাম আজিৰ পৰা আৰম্ভ হ'ব। মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্পেচিয়েলি ধন্যবাদ দিছোঁ যে তেখেতে অহা 6 মাহৰ ভিতৰত বিটিআৰ একৰ্ডৰ যিখিনি দফা আছিলে সকলো দফাক ৰূপায়ণ কৰাৰ কাৰণে কাম কৰিম বুলি তেখেতে ইতিমধ্যে ইনিচিয়েটিভ লৈছে। ইয়াৰ কাৰণে মই তেখেতক ধন্যবাদ জনাইছোঁ আৰু আজিৰ পৰা আমাৰ এই কাম সমগ্ৰ বড়োলেণ্ড অঞ্চলত অকল এনডিবি কেডাৰৰ কাৰণে নহয় বিভিন্ন যুৱ যুৱতীসকলৰ কাৰণে স্কিল ট্ৰেইনিঙৰ কাম কণ্টিনিউ এইটো চলি থাকিব। কিমান সংখ্যক চব যিখিনি আৰ্মি পুলিচত চাকৰি নাপায় বাকীখিনিয়ে চব সংস্থাপন পাব, ইয়াত কোনো অসুবিধা নাই আৰু ইতিমধ্যে 4,000 কেডাৰক 4 লাখকৈ টকা দিয়া কথা চৰকাৰে ঘোষণা কৰিছে। আমি বড়োলেণ্ডৰ পৰা 50 কৰোৰ দিম আৰু অসমৰ পৰা 110 কৰোৰ দিব, 160 কৰোৰ টকা ইতিমধ্যে আবণ্টন কৰা হৈছে আৰু তেখেতসকলৰ ৰিহেবিলিটেশ্যনৰ কামটো ক্ষিপ্ৰতাৰে চলিব। কেছ উইথড্ৰলৰ কামো চলি আছে, যিখিনি কেছ অলৰেডি শ্বৰ্ট আউট কৰা হৈছে অতি শীঘ্ৰে সেইটো উইথড্ৰ কৰা হ'ব আৰু বাকীখিনিও উইথড্ৰ কৰাৰ কাৰণে কাম কাজ চলি আছে। কাৰ্বি আংলঙৰ NC হিলছ যিটো ST ষ্টেটাছৰ কাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক আমি কোৱা হৈছে আৰু ইতিমধ্যে কাৰ্বিসকলৰো কিবা চুক্তি হ'বলৈ গৈ আছে। আমিও কৈ আছোঁ কি এনেকুৱা সময়তে আমাৰো যিটো ST হিলছৰ ইছ্যু আছিলে সেই ইছ্যুটো চল্ভ কৰি দিব লাগে, সেইটো গভৰ্ণমেণ্টৰ লগত টেক আপ কৰা হৈছে আৰু গভৰ্ণমেণ্টে এটা পজিটিভ ৰেছপন্স আমাক দি আছে। আমি আশা কৰিছোঁ উইদিন শ্বৰ্ট পিৰিয়ড অফ টাইম কাৰ্বি আংলঙৰ যিটো ST ষ্টেটাছৰ লৈ পেলাই যিটো ইছ্যু আছে সেইটো ৰিজল্ভ হ'ব। বাকী যিবোৰ জেলত বৰ্তমানলৈকে এনডিবি আছে তেওঁলোকৰ কাৰণে কি ব্যৱস্থা তেখেতসকলৰ কাৰণে আলোচনা কৰা হৈছে। কেছবিলাক অলপ মানে ছেগ্ৰিগেট কৰা হৈছে বা ছেপাৰেট কৰা হৈছে, কোনটো হাইনিয়াছ ক্ৰাইম, কোনটো নন হাইনিয়াছ ক্ৰাইম, কোনটো CBI কেছ, কোনটো NIA কেছ, এইবিলাক গোটেই মানে ঠিক কৰা হৈছে আৰু ইয়াৰ পিছত পৰ্যায়ক্ৰমে এটাকৈ কেছবিলাক ডিজল্ভ হৈ যাব বা এইটো মানে কেছটো মানে সলভ হৈ যাব। তো সেইকাৰণে অলপ সময় লৈছে, কাৰণ ইফালে কোভিড আছে, অফিচবিলাক ঠিকমতে চলা নাই, তো সেইকাৰণে অলপ সময় লৈছে। কিন্তু মই আশা কৰিছোঁ উইদিন 2021 সকলো সমস্যা সমাধান হৈ যাব। NLFBৰ কোনো
আহ্বান কৰিব লগা নাই এতিয়া তাত যি কেইজন ল'ৰা গৈছে সেই সকলো কোনোবাই হয়তো ইনষ্টিগেট কৰিছে কিন্তু সেই সকলো ল'ৰাৰ ভিতৰত কোনোবাই যে ডাঙৰ এটা ৰেভলিউশ্যনটো লিড কৰিব পাৰিব তেনেকুৱা পৰিৱেশ মই দেখা নাই তথাপিতো তেখেতসকলে কাৰোবাৰ ইনষ্টিগেশ্যনেই হওক বা নিজে চিন্তা কৰিয়ে হওক যিটো আৰ্মছ লৈছে এইটো আজিৰ কাৰণে ভাল খবৰ নহয় আমি তেখেতসকলক আহ্বান কৰিছোঁ এতিয়া সমাজক আগুৱাই নিয়াৰ যিটো যুদ্ধ এইটো সমাজত থাকি হ'ব লাগে আৰু এইটো অৰ্থনৈতিক যুদ্ধ হ'ব লাগে শিক্ষা গুণগত শিক্ষা লোৱাৰ এটা যুদ্ধ হ'ব লাগে এতিয়া মানে দুজন মানে বন্দুক লৈ পেলাই গভৰ্ণমেণ্টৰ লগত যুঁজি কিবা এটা অধিকাৰ আনিব কিন্তু এই চিন্তাটো বহুত অতীত হৈ গৈছে আৰু নতুনটো এতিয়া সায়েন্স এণ্ড টেকনলজি এতিয়া নতুন এটা ইকনমিক অৰ্ডাৰৰ লগত আমি কাম কৰিব লাগিব তো সেইকাৰণে আমি এনাদাৰ এটা সিচুৱেশ্যন ক্ৰিয়েট কৰি আমাৰ অঞ্চলটো যদি আনচাৰ্টেনিটি ফালে লৈ যায় এইটো ভাল নহ'ব মই তেখেতসকলক আহ্বান কৰিছোঁ যি কাৰণতে নহওক কিয় পুনৰ ঘৰলৈ আহিব লাগে কিবা যদি কথা আছে আলোচনা কৰিব লাগে আমি আলোচনা কৰাৰ কাৰণে সদায় ৰেডি আৰু এই কথাবিলাক যাতে তেখেতসকলে উপলব্ধি কৰে So bidiब्ला दिनैनि भिडिअ बेखिनियानोसै आसा खालामो नोंथाङा भिडिअखौ नायनानै गासैखौबो बुजिबाय जानांगौ जुदि माबाफोर गोनो गोथो थाबावबायब्ला नोंथाङा कमेन्ट सेक्सनाव थांनानै सोंहरनो हागोन भिडिअखौ नायनानै मोजां मोनबायब्ला मोनसे लाइक खालामदो गाज्रि मोनबायब्ला डिसलाइक खालामदो आरो जुदि चेनेलाव गोदान नायगासिनो दंब्ला अन्नानै चेनेलखौ साबस्क्राइब खालामनानै लानोबो दाबावगारदो